নমস্কাৰ আপোনালোকে নিশ্চয় অৱগত যে উত্তৰ প্ৰদেশৰ নিচিনা এখন বৃহৎ ৰাজ্যত শিক্ষকৰ বাছনি প্ৰক্ৰিয়াৰ বাবে ছুপাৰ টেট পতা হয় তাৰমানে টেটৰ মাৰ্কছ একাডেমিক কোৱালিফিকেশ্যন বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তাত প্ৰাধান্য নাপায় তাৰ সলনি এটা বেলেগকৈ পৃথককৈ এটা পৰীক্ষা পাতি শিক্ষকৰ বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ঠিক অসমতো তেনেধৰণে এটা ছুপাৰ টেট পাতিবলৈ গৈ থকা হৈছে নামটো ছুপাৰ টেট নহয় কিন্তু তাৰ যিটো প্ৰক্ৰিয়া টিচাৰ চিলেকশ্যন প্ৰক্ৰিয়া সমগ্ৰ প্ৰক্ৰিয়াটো ছুপাৰ টেটৰ দৰে হ'বলৈ গৈ আছে এতিয়া এই পৰীক্ষা পদ্ধতিৰ বিষয়ে এবাৰ চাওঁ আহক কিন্তু তাৰ আগতে উত্তৰ প্ৰদেশৰ যিটো ছুপাৰ টেটৰ মডেল সেইটো এবাৰ আমি চাই লওঁ প্ৰথমতে হ'ল কি ছুপাৰ টেটত 40% মাৰ্কছ টেটৰ মাৰ্কছ আৰু একাডেমিক কোৱালিফিকেশ্যন আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এই দুটা মিলাই পেলাই 40% মাৰ্কছ ৱেইটেজ লোৱা হয় আৰু যিটো ছুপাৰ টেট পতা হয় যিটো মানে বাছনি পৰীক্ষা সেইটোৰ পৰা 60% মাৰ্কছ আহে গতিকে দুইটাৰ মাৰ্কছ প্লাছ কৰি এই এজন শিক্ষকৰ বাছনি কৰা হয় এতিয়া অসমৰ টিচাৰ চিলেকশ্যন প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব পাৰে এতিয়া NCTয়ে কৈছে যে টিচাৰ চিলেকশ্যন প্ৰক্ৰিয়াত যিটো টেটৰ মাৰ্কছ এই টেটৰ মাৰ্কছৰ প্ৰাধান্য থাকিব লাগিব তাৰমানে টেটৰ মাৰ্কছৰ অলপ হ'লেও ৱেইটেজ থাকিব লাগিব অন্যথা টেটৰ মাৰ্কছ এড নকৰিলে এই টিচাৰ চিলেকশ্যন প্ৰক্ৰিয়া যিটো NCTৰ গাইড নৰ্মছটো ভংগ কৰা হ'ব এতিয়া এটা এক্সাম্পল লৈছোঁ এজন কেণ্ডিডেটে টেটত পালে যদি 75% মাৰ্কছ পালে তেতিয়া তেওঁৰ 10% 75ৰ 10% কিমান হ'ব 75ৰ 10% হ'বগৈ 7.5 আৰু এই কেণ্ডিডেটজনে যদি হায়াৰ ছেকেণ্ডেৰীত ধৰি লওক 75 হায়াৰ ছেকেণ্ডেৰী পালে তেতিয়া তাৰ 10% হ'ব 7.5 আকৌ যদি BEd DLEd তেওঁৰ 70% নম্বৰ পায় 70% তেতিয়া তেওঁৰ মাৰ্কছ হ'ব 7.0 এই তিনিটা প্লাছ কৰিলে তেতিয়া তেওঁ পাবগৈ 22 তাৰপিছত যিটো টেষ্ট পাতিব মানে পৰীক্ষা পাতিব সেই পৰীক্ষাটো যদি কেণ্ডিডেটজনে 80 মাৰ্কছ পায় তাৰমানে 100 নম্বৰ যদি ফুল মাৰ্কছ বুলি ধৰা হয় 100ৰ ভিতৰত 80 পায় তেতিয়া তাৰ 70% লোৱা হ'ব গতিকে 70% তাৰ কিমান হ'ব 80%ৰ 70% হ'ব এতিয়া মই এক্সাম পেটাৰ্ণটোৰ যিটো এটা এনালাইচিছ আগবঢ়ালোঁ এইটো জাষ্ট এটা ধাৰণাহে কৰি লৈছোঁ কিন্তু ইয়াৰ বৰ বিশেষ এটা সালসলনি হোৱাৰ সম্ভাৱনা নাই যেতিয়া টিচাৰ চিলেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তেতিয়া চৰকাৰে নটিফিকেশ্যন এটা দিব আৰু এইমতে টিচাৰ চিলেকশ্যন প্ৰক্ৰিয়া সম্পন্ন হ'ব বিষয়টো আছিলে ইমানেই ধন্যবাদ